শিক্ষাৰ্থীসকল, তোমালোকৰ পাঠ্যপুথিৰ এটি পাঠ হৈছে চোতাল। এই চোতাল নামৰ পাঠটি সম্পৰ্কে আজি আমি অলপ কথা আলোচনা কৰিম। চোতাল হৈছে অসমৰ সামাজিক আৰু সাংস্কৃতিক জগতৰ এটি অতি পৰিচিত এবিধ সম্পদ। আৰু অসমীয়া গাঁৱলীয়া সমাজত চোতাল নথকা ঘৰ নাই বুলিবই পাৰি। গঞা ৰাইজৰ একেবাৰে অপৰিহাৰ্য অংগ বুলিব পাৰি এই চোতালখনক। আৰু এখন চোতালে এখন ঘৰৰ পৰিচয়ো বহন কৰা আমি দেখা পাওঁ। গতিকে এই পাঠটোৰ মাজেৰে চোতাল এখন গাঁৱলীয়া সমাজত কি ধৰণে ব্যৱহৃত হয় সেই সম্পৰ্কে আজি আমি কিছু কথা আলোচনা কৰিম। সংস্কৃত ছত্ত শব্দৰ পৰা অহা চোতাল শব্দৰ আভিধানিক অৰ্থ হৈছে দুৱাৰ মুখৰ আগৰ বহল সমান ঠাই। অৱশ্যে চোতাল কেৱল ঘৰৰ আগফালেই যে থাকে তেনে নহয়। মানুহৰ ঘৰৰ পিছফালেও চোতাল থাকিব পাৰে। ঘৰৰ আগফালে থকা চোতালক আগ চোতাল আৰু ঘৰৰ পিছফালে থকা চোতালক পিছ চোতাল বোলা হয়। এখন আদৰ্শ অসমীয়া ঘৰৰ সৌন্দৰ্য বঢ়োৱাত চোতাল এখনে ভূমিকা ল'ব পাৰে। ঘৰ এখনৰ বিভিন্ন ব্যৱহাৰিক কাৰ্যাৱলী, নানান উৎসৱ পাৰ্বণ, ধৰ্মীয় আচাৰ অনুষ্ঠান আদি পালনৰ নিৰ্ভৰযোগ্য থলী হৈছে চোতালখন। চোতালত ৰভা পৰলা দি মানুহে মাংগলিক অনুষ্ঠানবোৰৰ আয়োজন কৰা দেখা যায়। কৃষি কাৰ্যৰ বাবে চোতালখন এক অপৰিহাৰ্য অংগ। পথাৰৰ পৰা ধান, মাহ, সৰিয়হ আদি চপাই কুচাই আনি চোতালত মৰণা মাৰি তাৰ পাছত বীজ উলিয়াই বীজবোৰ ৰ'দত শুকুৱাবৰ বাবে চোতালখন লাগে। এই বীজবোৰ ৰ'দ পৰাকৈ চোতালতে মেলি দিয়া হয়। কৃষিৰ লগত জড়িত নানান সামগ্ৰী, কোৰ, কটাৰী, কাঁচি আদি ধাৰ দিয়া, নাঙল, যুঁৱলি মেৰামতি কৰা, তমাল তোলা, বিৰিয়া, কঠীয়া মাৰি আদি তৈয়াৰ কৰা কামবোৰ চোতালতে সমাধা কৰা হয়। আৰু ঘৰুৱা কামত ব্যৱহৃত পাচি, খৰাহী, চালনী, জাকৈ, ডুলি, টুম, খালৈ আদিবোৰ সাজোঁতেও চোতালখন ব্যৱহাৰ কৰা হয়। অসমীয়া নাৰীয়ে তাঁতশালৰ বিভিন্ন কাম-কাজ চোতালতে সম্পন্ন কৰে। তাঁত লগোৱা, তাঁতৰ বাতি কৰা, ব' তোলা, মহুৰা ফুৰোৱা আদি কামবোৰ চোতালতে সমাধা কৰে। আনকি তাঁতশালখনো চোতালৰ এচুকত পাতি লৈ দিনৰ বেছিভাগ সময় খিটিৰ খিটিৰকৈ মাকো মাৰি থাকে। ঘৰৰ চোতালখন পৰিষ্কাৰ কৰি ৰখাটো গ্ৰাম্য সমাজৰ এটা পৰম্পৰা। চোতালৰ দাঁতিত পাতি লোৱা ফুলৰ বাগিচাখনে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। কাষতে পতা গোঁসাই ঘৰত অথবা তুলসীৰ তলত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰাটোও আমাৰ পৰম্পৰাৰ ভিতৰতে পৰে। অসমীয়া সমাজত জন্ম, মৃত্যু, বিবাহ সম্পৰ্কীয় আৰু নানান ধৰ্মীয় অনুষ্ঠান চোতালতে অনুষ্ঠিত হয়। বিবাহৰ ক্ষেত্ৰত বিয়াৰ বেইঘৰ সজা হয় চোতালৰ দাঁতিত। চোতালক কেন্দ্ৰ কৰি গাঁৱৰ কণমানিহঁতে অনেক খেল-ধেমালি কৰা আমি দেখা পাওঁ। ৰাতিপুৱাই চোতাললৈ আহি ভিৰ কৰা শালিকা, কপৌ, ঘৰচিৰিকা আদি চৰায়ে আমাক কিমান যে আনন্দ দিয়ে। এইদৰে সন্ধিয়া পৰত ককা-আইতাহঁতৰ মুখৰ পৰা চোতালত বহি সাধু শুনাৰ মজাই বেলেগ। অসমীয়া সমাজত বহাগ বিহুৰ সময়ত গাঁৱৰ ৰাইজে আহি ঘৰৰ চোতালতে হুঁচৰি গোৱাৰ এক বিশেষ পৰম্পৰা আছে। গতিকে শিক্ষাৰ্থীসকল, অসমৰ গঞা ৰাইজৰ বাবে চোতালখন সঁচাকৈয়ে যে এবিধ এৰাব নোৱাৰা সম্পদ সেই কথা নিশ্চয় তোমালোকে বুজিব পাৰিছা।